মহিলাসকলে কেইটামান কাম কেতিয়াও নকৰিব। এনে কৰিলে আহিব পাৰে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা। আৰু এনেবোৰ কাৰণত মা লক্ষ্মী দুষ্ট হৈ পৰে। গতিকে এনেবোৰ কামৰ পৰা বিৰত থাকক। এতিয়া জানো আহক এনে কি কাম কৰিলে মা লক্ষ্মী দুষ্ট হৈ পৰে। হিন্দু ধৰ্মত ধনৰ দেৱী মা লক্ষ্মীক সম্পদ, গৌৰৱ আৰু সুখ বিচাৰি পূজা কৰা হয়। হিন্দু ধৰ্মত কন্যা সন্তানকো মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। কেতিয়াবা ভুলবশতঃ আমি এনে কিছুমান কাম কৰি পেলাওঁ যিয়ে মা লক্ষ্মীক দুষ্ট কৰি তুলিব পাৰে আৰু আপোনাৰ জীৱনত আৰ্থিক সমস্যাই দেখা দিব পাৰে। এনেবোৰ কাৰ্য যদি এজনী ছোৱালী বা মহিলাই ভুলবশতঃ কৰে তেনে মা লক্ষ্মী ৰুষ্ট হৈ পৰে আৰু সেই ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে। কোৱা হয় যে যি ঘৰত ঝাৰু ভৰিৰে ব্যৱহাৰ কৰে বা ঝাৰুত ভৰি লগায় তেনে ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। পুৰাণৰ মতে যি ঘৰত মহিলা বা ছোৱালীয়ে ঝাৰুত ভৰি লগায় তেনে ঘৰত মা লক্ষ্মী ৰুষ্ট হৈ পৰে। কেতিয়াও আপুনি জোঠা বাচন গেছৰ ওপৰত এৰি নিদিব। এনে কৰিলে ঘৰত দৰিদ্ৰতা আহে আৰু হাতৰ পৰা টকা ওলাই যায়। নেক্সট, দুৱাৰ মুখত বহি কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। হিন্দু ধৰ্ম অনুসৰি মাটিত বহি আহাৰ খোৱাটো শুভ লক্ষণ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা দেখা যায় যে ঘৰৰ মহিলাসকলে ঘৰৰ দুৱাৰত বহি আহাৰ গ্ৰহণ কৰে। কেতিয়াও এনে কাম নকৰিব, নহ'লে ঘৰলৈ দৰিদ্ৰতা আহিব। কেতিয়াও পাকঘৰত জোঠা বাচন এৰি থৈ নাহিব। ৰাতি শুবলৈ যাওঁতে কেতিয়াও জোঠা বাচন বৰ্তন পাকঘৰত এৰি নাহিব। এনে কাৰ্য কৰাটো ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ কৰাৰ দৰে। ৰাতিপুৱা পলমকৈ সাৰ পোৱা। ঘৰৰ সকলো সদস্যই ৰাতিপুৱা সোনকালে উঠিব লাগে। বিশেষকৈ ঘৰৰ মহিলাসকলে কেতিয়াও পলমকৈ শুব নালাগে। যদি দীঘলীয়া সময় শুলে মা লক্ষ্মী অসন্তোষ হৈ পৰে। এনেকুৱা কামৰ পৰা আপোনালোক বিৰত থাকক। আৰু এনেবোৰ কাৰণত ঘৰখনলৈ বিভিন্ন ধৰণে দৰিদ্ৰতাৰ চিন আহিব পাৰে। যদি ভিডিঅ'টোৰ পৰা কিবা অলপ শিকিব পাৰিলে আপোনাৰ মতামত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।